বিরাট স্ট্যান্ডার্ডত পয়সাবিলাক কৰাপশন কৰে প্ৰমোদ বড়ো ডাঙৰীয়ে মানুহ বুজি নাপায় কিন্তু সবে বুজি পাইছে প্ৰমোদ বড়ো এজন নিশা ব্যক্তি নহয় ৰাইজৰ ধন লুটি খাওয়া এটা ব্যক্তি ৰাইজৰ লুটি খাই থাকিব। Hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनि अननायाव नोंथां बयबो मोजां दं। सो दिनै नोंथांमोननि सिगाङाव मोनसे आपडेट लानानै फैदों जे दिनैनि समाव बिपिएफआ बुथ कमिटि दानाय सावथाल सेल दानाय गाहाय लेभेलाव ग्रासरुट लेभेलाव थांनानै खामानि मावनायाव जोबोद बेस्थ। दा बे ग्रासरुट लेभेलाव थांनानै खामानि मावहैनायावहाय बिपिएफआ जे मोनसे जायगायाव बनरगाव कन्स्टिटुएन्सियाव दाउखलिगुरि प्राइमारियावहाय फैनानै जोंनि सेन्ट्रेल इउथ बिपिएफनि भाइस प्रेसिडेन्ट मानगोनां प्रहलाद बिथाङा माखासे बाइट लाखिदों आरो बिथाङा इउपिपिएलखौ जि फैसा जायो जाख्ल'नाय गैयै सरकार होनाया बिथांमोना खुब स्टेन्डार्डआव फैसाखौ बिथांमोना जायो बेनिखायनो बिथांमोननि फैसा जानायखौ रायजो राजाफ्रा मिथिया होननानै मोनसे बाइट होदों। दा बेखौ नोंथांमोना नायलांदो आरो जोबनायाव कमेन्ट्स हरदो। কমিটি গঠন কৰিবৰ কাৰণে ইয়াত আহিছোঁ ৰাইজে দলে দলে যোগদান কৰিছে আমি আশা কৰিছিলোঁ ইয়াত মানে কমসে কম 10-20 জন মান বা 50 জন মান মানুহ হ'ব ইয়াত দেখা গ'ল 200-300 অধিক আজি ইয়াত মানুহসকলে আজি ইয়াত ভাগ লৈছে ইটোৱে প্ৰমাণ যে ৰাইজে আমাক মানে প্ৰশংসা কৰি আছে ৰাইজে আমাক সহায় কৰিছে আদৰি লৈছে যে অনাগত দিনত হাগ্ৰামা মহিলাৰী নহ'লে বিটিচিত কোনো উন্নতি নাই কোনো গতি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো সরকার পরিবর্তনের সরকার এই রাজ্যের কারণে একো পরিবর্তন আনা নাই বরংস যি এটা ভাল পরিবেশ আছিল এটু বেয়া পরিবেশত পরিবর্তন করেছে রাজ্যের হাতত এতিয়া খাম নাই বাজারত আজি বেচা কিনা নাই রাজ্যের হাতত আজি মানে 1 পয়সা 2 পয়সা আজি আর্জিবৰ কাৰণে একো খাম দিব পৰা নাই ঘৰে ঘৰে চাকৰি দিয়াৰ কথা আছিল মহিলা সেলফ হেল্প গ্ৰুপত ৭৫,০০০ টকা দিয়া কথা আছিল তো এইখিনি কথাবিলাক আজি প্ৰতিশ্ৰুতি বিলাক ৰাখিব পৰা নাই ৰাইজক আজি ঠগাইছে টিকা টুকলি খামবিলাকক আজি বাহিৰত ঠিকাদাৰসকলক দি আছে আজি বেংগলৰ পৰা ঠিকাদাৰ আহে দিল্লীৰ পৰা ঠিকাদাৰ আহে অসমৰ বাহিৰৰ পৰাও আহে বহি ৰাজ্যৰ পৰাও আহে তো এই টিকা টুকলি আমি লোকেলৰ ল'ৰা কিনি নাপায় ইয়াৰ কাৰণে আজি বেকাৰ হৈ আছে আমাৰ ল'ৰা ছোৱালীবিলাক তো আজি প্ৰমোদ বড়োৰ দ্বাৰাই আমাৰ বিটিচি অঞ্চলত বসবাস কৰা যুৱ যুৱতীসকলে আজি ইয়াত একো খাম নাপাম আমি তো ইয়াৰ কাৰণে ৰাইজে খুব আজি দেখুৱাইছে যে প্ৰমোদ বড়োক আজি উপৰাই পেলাব লাগিব আৰু হাগ্ৰামা মহিলাৰ আকৌ বিটিচিত গাদিত বহাই আমি ৰাইজৰ এটা উন্নয়ন এটা প্ৰগতিশীল বিটিচি গঠন কৰিবৰ কাৰণে আজি ৰাইজে ওলাই আহিছে এটোৱে প্ৰমাণ বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে ইমান ডাঙৰ প্ৰতিশ্ৰুতি আজি বিটিচি অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছিল প্ৰভিন্সিয়েলাইজ কৰা কথা আছিল ইটোও নহল আজি 3 বছৰত ইটো কৰিব নোৱাৰিলে যোৱা বছৰত অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি পেলাই কৈছে যে কেবিনেট মিটিংত কি কৈছিল যে 10টা কলেজত বিটিচি অঞ্চলত প্ৰভিন্সিয়েলাইজ কৰা হ'ব আজি 1.5 বছৰ হ'ল একোটো কৰিব নোৱাৰিলে আৰু একেতে কৈ থাকে যে 3000টা পোষ্ট অক্টোবৰ মাহত বিজ্ঞাপন দিয়া হ'ব ৰিক্ৰুটমেন্ট কৰা হ'ব কিন্তু এই 3 বছৰ আগত পৰাই অক্টোবৰ কৈ আছে এইবাৰো এই 2টা দিন মান আগত এই ৰাজু নাৰ্জাৰী ডাঙৰীয়া কৈছে অক্টোবৰত দিয়া হ'ব তো কিমান অক্টোবৰ আহি থাকিব অক্টোবৰ তো বছৰে আহি থাকিব 24 অক্টোবৰ আহিব 25 অক্টোবৰ আহিব 26 অক্টোবৰ আহিব বছৰে অক্টোবৰ আহিব তো কিমান অক্টোবৰ আমি অপেক্ষা কৰি থাকিম গতিকে এখেতসকলে ৰাইজৰ কাৰণে কাম কৰা ব্যক্তি নহয় ৰাইজৰ পৰা লুটি খাওয়া এই সকল ব্যক্তি প্ৰাইভেট লিমিটেড বুলি যিটো কৈছে উৎকাও প্ৰমোদ প্ৰাইভেট লিমিটেড এই গৰ্জন ডাঙৰীয়া যিটো নাম দিছে না ইটোই হয় কালি নিজৰ পেটটো কেনেকৈ মানে ডাঙৰ কৰিব পাৰে কেনেকৈ হজম কৰিব পাৰে ৰাইজৰ টকাটো এই কথাবিলাক চিন্তা কৰে ইয়াৰ কাৰণে কি কৰে এখতলে এটাও নতুন বিল্ডিং বনোৱা নাই এই হাগ্ৰামা মহিলাৰী বনোৱা বিল্ডিং বিলাকক 2 কোটি বিল্ডিং বনোৱাটো এখেতসকলে এইটো মেৰামতি কৰি পেলাই 2.5 কোটি 300 কোটি টাকা বা 3 কোটি টাকাৰ ৰিপেয়াৰিঙৰ এস্টিমেট ধৰি পেলাই ৰিপেয়াৰিং কৰি আছে যি ঘৰটো 2 কোটিত বনাইছে এই ঘৰটো ৰিপেয়াৰিং কৰিবৰ কাৰণে 3 কোটি টাকা যদি প্লেন এস্টিমেট কৰে তো এইটো কি হ'ব মানে টকা খাওয়াটো মানে ইমান স্ট্যান্ডার্ডত খাই বুজি নাপায় ৰাইজে প্ৰমোদ বড়োৰ কাম কৰিছে বুলি দেখাই আছে আইওয়ে ঘৰবিলাক বান্ধি আছে ইয়াৰ কি কৰিছে ঠাই ভীম নাই আর রোড বিলাক 3 জাতি আছে যত
12 mm ৰোড দিব লাগিছিল ইয়াত 8 mm ৰোড দি পেলাই পোষ্ট বনাইছে 16 ফুট বনাইছে আগত 20 ফুট আছিল খিড়কি 5টা থাকিব লাগিছিল 3টা দিছে দরজা 2টা দিব লাগিছিল এটাই দিছে তো খিড়কিটো খাইছে বালছিল বালুটো খাইছে খাটত এই খিড়কিৰ দামটো খাইছে দরজার দামটো খাইছে বিরাট স্ট্যান্ডার্ডত পয়সাবিলাক কৰাপশন কৰে প্ৰমোদ বড়ো ডাঙৰে মানুহ বুজি নাপায় এই কথাটো বিরাট ভালকে ক'ব জানে না ঠিক খামো এনেকুৱাই কৰে আর কি যাইতে যাতে বুজি নাপায় প্ৰমোদ বড়ো বিরাট নিশা ৰাইজে ভাবে কিন্তু আজিৰ তাৰিখত সবে বুজি পাইছে প্ৰমোদ বড়ো এজন নিশা ব্যক্তি নহয় ৰাইজৰ ধন লুটি খাওয়া এটা ব্যক্তি ৰাইজৰ লুটি খাই থাকিব ই জানে নেক্সটত এই 2025 বিটিসিৰ চিপ নহয় আৰু নিজে ইউপিপিএল দল নিজিকে ইয়াৰ কাৰণে এই দুটা বছৰ ঠিকছে হজম কৰি লম আৰু মানে সারা বছৰ জিন্দগি তাতে মানে নিজৰ মানে নাতি নাতিনি খাওয়ালৈকে মানে জমা কৰি ৰখাৰ এটা ব্যৱস্থা কৰিছে আৰু যোৱা বিটিসি নিৰ্বাচনত বিপিএফ মারে আমি তো ফুটবল খেলা মানুহ রাজনীতিকত খেলা ফুটবল খেলা সবে জানে আজি তারিখ পিছফালো লেং মারে না পিছফালো দেগার মারি আমি চাই আছো আমি কেনেকে পার কৰিব লাগে কেনেকে গোল দিব লাগে এটু আমিও মানে প্লেন পলিসি বিলাক বনাই আছো আমার ওয়ান টিম ওয়ান স্পিরিট ওয়ান উইন হব এটা আমার যেটো মটো ওয়ান টিম ওয়ান স্পিরিট ওয়ান উইন এটা টিম আমি টিম বনাইছো বিপিএফৰ হাগ্ৰামা মহিলাৰীৰ টিম ক্যাপ্টেন হর আমার হাগ্রামা মহিলারী আমি গোল দিয়া মানুষ সবে গোল দিব আমি একেবারে মাটি গোল করাই দিম এখেতসকলক আমি 40টার আমি 40টা জিকিবৰ কাৰণে আমি প্ৰেক্টিছটো দি আছো আৰু আমি যেতিয়া যুদ্ধত নামি যাম খেলপথাৰত এটা যদি আমাৰ বিৰোধী টিম আহিব তেতিয়া কেনে লেং মাৰি গোল দিম পাত্তা নাপাব প্ৰমোদ বড়ো এনেকুৱা অৱস্থা আমি আজি বনাই আছো ইয়াৰ কাৰণে এইবিলাক বুথ লেভেল কমিটি বিলাক হৈ আছে আৰু বহুত ধৰণৰ কমিটি আমাৰ হৈ যাব এতিয়া 6টা সেল গঠন কৰিলো আৰু 3টা সেল আমাৰ গঠন হ'ব হিন্দীবাসী সেল গঠন হ'ব ৰাভা সেল গঠন হ'ব সত্যদৰ গঠন হ'ব ইয়াৰ পিছত কি জাতিৰ সেল বনোৱা যায় আমি এইটো চাই আছো কেনেকে বা লেং মাৰি আমি গোল দিব পাৰো এইটো আমি আজিৰ তাৰিখত প্ৰমোদ বড়োক আমি চ্যালেঞ্জ কৰিছো কথাটো আপুনি ক'ব বিচাৰে বিভিন্ন জাতি জনগণে সমূল মিল আমি শান্তিভাৱে জীয়াই থকাটোৱে আমাৰ বিপিএফৰ মূল উদ্দেশ্য আমাৰ কোনো ধৰ্ম নাই বিপিএফত কোনোবা মানে মুছলিমক ঘিন কৰা কোনোবা মানে হিন্দুক ঘিন কৰা কোনোবা বাথুক ঘিন কৰা এনেকুৱা নাই সব ধৰ্মই আমাৰ ধৰ্ম আপনি যদি ইসলাম ধর্ম হয় এটু আমার বিপিএফর ধর্ম কোনোবা যদি বাথু ধর্ম হয় এটু আমার ধর্ম কৃষ্ণ গুরু জয় গুরু এটু আমার বিপিএফর ধর্ম আর যি ভাষা আমি কৈছো বড়ো ভাষা আপনি কই অসমীয়া ভাষা শুনে বেঙ্গলি ভাষা শুনে হিন্দি ভাষিক নাই গোটেই ভাষাই আমার বিপিএফর ভাষা আমার কোনো ইয়াত মানে কোনো পার্থক্য নাই আমি হুমিল মিলে জীয়াই থাকিব বিচাৰো আমি এটা আদৰ্শ বিটিসি গঠন কৰাৰ পৰিকল্পনা কৰিছো আৰু এটো বাস্তৱত ৰূপায়ণ কৰিম 2025 পৰা এই যে আমি যে কিছুমান মিশন লৈছো এই মিশন বিলাক আমি ৰাইজৰ আগত দেখুৱাই দিম जायफोर बिथांमोना भिडिअखौ नायबाय आंनि गोसो गोरबोनिफ्राय रोजा रोजा साबायखर थेंक इउ भेरि माच फर वाचिं लाभ इउ अल